নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ Redmi 5A এটি আনবক্সিং। এই ফোনটো মই ফ্লিপকাৰ্টৰ পৰা কিনিছোঁ। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ফোনটো গোল্ড কালাৰ ভেৰিয়েণ্টত মই কিনিছোঁ আৰু এইটো আপোনালোকে দেখিবলৈ পাইছে অন ছাইডত Redmi 5A লিখা আছে বাই Xiaomi, India's #1 স্মাৰ্টফোন ব্ৰেণ্ড বুলি Xiaomi দাবী কৰিছে আৰু এইটো MI ব্ৰেণ্ডিং। আৰু পিছৰ ফালে আপোনালোকে এই মোবাইলটোৰ নাম, গোল্ড 2GB আৰু 64GB ভেৰিয়েণ্ট আৰু মোবাইলৰ কিছুমান তথ্য পাব, যাত লিখা আছে যে 12.7 চেণ্টিমিটাৰ অৰ্থাৎ 5 ইঞ্চিৰ HD ডিছপ্লে, 13 মেগাপিক্সেল কেমেৰা। তাৰপিছত ইয়াতে মেমৰি স্লট দিয়া হৈছে, এইটো কৈছে। আৰু তাৰ লগতে স্নেপড্ৰেগন 425 যিটো চিপছেট, তাৰ বিষয়ে ইয়াতে উল্লেখ আছে আৰু কিছুমান অন্য তথ্য ইয়াতে দিয়া আছে। তেনেহ'লে বলকচোন আমি এইটো যিটো পেকেজ আছে সেইটো আমি খুলি দিছোঁ। এটা প্লাষ্টিক পেকেজ আছে ইয়াতে। আৰু ইয়াতে চিল্ড আছে, এইখিনি মই খুলি দিছোঁ। এয়া আপোনালোকৰ সন্মুখত Redmi 5A গোল্ড কালাৰ বক্সটো। প্ৰথমতে আমি পাওঁ 5A যিটো মোবাইল, সেই মোবাইলটো দেখিছে আপোনালোকে গোল্ড কালাৰ। আৰু তাৰপিছত পাওঁ আমি কুইক ষ্টাৰ্ট গাইড, ৱাৰেণ্টি কাৰ্ড, আৰু তাৰ লগতে যিটো চাৰ্জিং USB কেবল সেইটো পাওঁ। এইটো চিম টিপ দিয়া হৈছে আৰু এইটো চাৰ্জিং এডাপ্টাৰ। তেনেহ'লে আহকচোন আমি ফোনটো বুট কৰোঁ। ফাৰ্ষ্ট বুট যিটো আছে আমি সেইটো কৰি লওঁ। যেতিয়ালৈকে ফোনটো বুট হয় তেতিয়ালৈকে মই আপোনালোকৰ এই মোবাইলটোতে ফিজিকেল অভাৰভিউ দিব বিচাৰিছোঁ। ৰাইট ছাইডত আমি পাওঁ এটি পাৱাৰ কি, ভলিউম ৰকাৰ, আৰু ওপৰৰ ছাইডে আমি পাওঁ ছেকেণ্ডাৰী মাইক, আয়াৰ ব্লাষ্টাৰ আৰু 3.5 mm অডিঅ' জেক। আৰু ৰাইট ছাইডত আমি পাওঁ এইটো এটা নেনো চিম, আৰু ইয়াত এটা নেনো চিম আৰু এখন মাইক্ৰ' এছ ডি কাৰ্ডৰ শ্লট দিয়া হৈছে। আৰু তলৰ ফালে আমি পাওঁ যিটো প্ৰাইমাৰী মাইক আৰু চাৰ্জিং পৰ্ট। যেতিয়ালৈকে মই এইটো ছেট আপ কৰি লওঁ তেতিয়ালৈ মই বাৰু ভিডিঅ'টো অলপ ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ। তাৰ লগতে মই অলপমান ছেট আপ কৰি লৈছোঁ বাৰু। প্ৰথমতে এইটো মোবাইল 5,000তে পোৱা গৈছিলে ফ্লিপকাৰ্ট আৰু mi.com, কিন্তু এতিয়া এইটো মোবাইলৰ দাম 6,000 হৈছেগৈ। তেওঁলোকে প্ৰথম যেতিয়া লঞ্চ কৰিছিল তেতিয়াই উল্লেখ কৰিছিলে যে প্ৰথম কেইটামান মোবাইল তেওঁলোকে 5,000ত চেল কৰিব। কিমানখিনি টাৰ্গেট আছিলে একচুৱেলি মই পাহৰিছোঁ। অফলাইনতো অফলাইনতো আচলতে এই মোবাইলটো পোৱা যায়, কিন্তু তাত অলপ মানে কি এইটো দাম তাত অলপ বেছি হয়। কোনোবাখন দোকানত আপোনালোকে 1,000 টকা বেছি দিব লাগিব, কোনোবাখনত 500 বেছি দি হৈ যায়। আৰু আপোনালোকে বিগ বাজাৰতো এই মোবাইলটো লাভ কৰিব। বিগ বাজাৰ পালে ভাল, কাৰণ তাতে 500 টকা বেছিকৈ পোৱা যায়। মোবাইলটোৰ যিমান দাম থাকে তাতকৈ মাত্ৰ 500 টকা বেছিতে পোৱা যায়। অ'কে, মোবাইলটো ছেট আপ হৈ গৈছে, আপোনালোকে দেখিব পাৰিছে। ইয়াত কিছু এপ ইনষ্টল কৰি দিয়া হৈছে, এমাজন, ফেচবুক আৰু তেনেকুৱা কিছুমান MI কমিউনিটি, MI ষ্ট'ৰ। তাৰপিছত আমি ছেটিঙলৈ যাম আৰু
অকণমান ব্ৰাইটনেছটো কমাই দিছোঁ যাতে আপোনালোকে ভালকৈ দেখিব। ইয়াত আছে একচুৱেলি আমি ষ্ট'ৰেজটো চাই লৈছোঁ কিমান আছে। এইটো 16 GB ষ্ট'ৰেজৰ আপোনালোকে 8 GB 8.19 GB ইউজ কৰিব পাৰিব। ইয়াত যিহেতু মাইক্ৰ' এছ ডি স্লট দিয়া হৈছে গতিকে তাত একচুৱেলি ইমান এটা প্ৰব্লেম নাই, যিহেতু আমি মেমৰিটো এক্সপাণ্ড কৰিব পাৰোঁ। আৰু ইয়াত এটি ফিচাৰ্ছ দিয়া হৈছে যিটো ডাবল টেক টু ৱেক আপ। এইটোত আপোনালোকে কৈ যদি স্ক্ৰীনত ডাবল টেক কৰে তেনেহ'লে মোবাইলটো স্ক্ৰীনখন জ্বলি উঠিব। ইয়াত যিটো কেমেৰা দিয়া হৈছে এইটো হৈছে 13 মেগাপিক্সেলৰ কেমেৰা আৰু যিটো কেমেৰা আছে এইটো 5 মেগাপিক্সেলৰ কেমেৰা। আৰু কেমেৰাটোৰ পাৰফৰ্মেঞ্চ খুবেই ধুনীয়া। একচুৱেলি এইখিনি দামত আজিলৈকে এনেকুৱা কেমেৰা অহা নাই বুলিয়ে ক'ব লাগিব। দেখাইছোঁ চাওক, যিটো ক্লিয়াৰিটি সেইটো খুবেই সুন্দৰ। যিটো মোবাইলটোৰ ওপৰত যিখন প্লাষ্টিক কভাৰ আছে সেইখনৰ কাৰণে অলপ ফটোটো বেয়া দেখা আছে, কিন্তু মানে এইটো বহুতেই সুন্দৰ, পাৰফৰ্মেঞ্চটো খুবেই ধুনীয়া। আপোনালোকে এইটো মোবাইল ল'ব পাৰে যিবিলাকে এটি স্মাৰ্টফোন ল'ম বুলি ভাবি আছে। আৰু আজিকালিতো জিঅ' চিম প্ৰায় সকলোৰে থাকেই, তেওঁলোকে মানে কি এটা বাজেট ফোন যদি বিচাৰি আছে তেনেহ'লে এই মোবাইলটো বহুতেই ধুনীয়া আৰু পাৰফৰ্মেঞ্চ বহুতেই ভাল। আৰু এই মোবাইলটো আৰু কিছুমান তথ্য আপোনালোকক দিছোঁ। এই মোবাইলটোত আপোনালোকে বেটেৰী পাব 3000 mAh বেটেৰী, আৰু খুব ধুনীয়াকৈ আপোনালোকে এদিন আৰু তাৰ নেক্সট দিনা আধাৰ প্ৰায় দিনটো চলিয়েই যায় এইটো মোবাইলেৰে। বেটেৰীটোৰ পাৰফৰ্মেঞ্চ খুবেই সুন্দৰ। আৰু যিখিনি একচুৱেলি মানে খুব ভেলু ফৰ মানি ফোন এইটো আপোনালোকে ল'ব পাৰে। আৰু যিটো ইয়াৰ মানে কালাৰ 3টা কালাৰ আহে, এটা হৈছে গ'ল্ড, ৰ'জ গ'ল্ড, আৰু যিটো আছে গ্ৰে কালাৰ, সেইটোতো আৰু কিছুদিনৰ পৰা একচুৱেলি 4টা কালাৰ হৈছেগৈ। এটা লেক ব্লু, সেইটো লঞ্চ কৰিছে, আপোনালোকে এইটো চাব পাৰে। এই মোবাইলটো ফ্লাছ চেলত দিয়া হয় ফ্লিপকাৰ্ট আৰু এমাজনত, আৰু আপোনালোকে তাৰ পৰা এই মোবাইলটো কিনিব পাৰে। এনে যিখিনি ফিচাৰ্ছ সেই গোটেইখিনি দিয়া হৈছে, কিন্তু এতিয়া বাৰু ফিংগাৰপ্ৰিণ্ট যিটো আছে সেইটো বাৰু দিয়া হোৱা নাই ইয়াতে, কিন্তু যিখিনি বাজেট হিচাপত যিটো ৰেছপন্স খুবেই সুন্দৰ, আৰু আপোনালোকে ইয়াতে কোনো ধৰণৰ প্ৰব্লেম নাপায়। তেনেহ'লে এই ভিডিঅ'টো চোৱাৰ কাৰণে খুব ধন্যবাদ। চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰিব, আৰু মই এনেকুৱা কিছুমান টেকনিক্স আপোনালোকৰ কাৰণে দিবৰ বাবে চেষ্টা কৰিম। আৰু পাৰিলে মই মোবাইলটো কেমেৰা ৰিভিউ আপোনালোকৰ কাৰণে লৈ আহিম। থেংকছ ফৰ ৱাচিং, প্লিজ ছাবস্ক্ৰাইব।